চেলেঞ্জটোনো আপোনালোকে চাইনে? আজি সৰু মাছৰে এসাঁজ খাম বুলি ভাবিছোঁ। চিম্পল সাধাৰণ ষ্টাইলত ফুলেদি সৰু মাছখিনি ফ্ৰাই হৈ থকালৈ মই তৰকাৰীখিনিকে কাটি লওঁ। এনেই আৰু ফ্ৰাই মাছ কি কৰি দিব, বিশেষকৈ একো নবনাওঁৱেই। মাছখিনি যেতিয়া বগৰা কৰিবলৈ গ'ল, একফালে ফ্ৰাই হৈ গৈছে, আনফালে অকণমান যেতিয়া বগৰাই দিলেও এয়া পিছে বহুত ভাল ভাঙন মাছ হয়। বেছি ভাজি দিলে হ'লে বেয়া হৈ যায়, কমকৈ ফ্ৰাই কৰিছোঁ। পিছে দীঘল ষ্টাইলতে কাটি দিম, বেছি ডাঙৰ ডাঙৰকৈ নকৰোঁ। ভুলটো এনেই গলি যায় কমকৈ ভাজিলে। মাছটো ফ্ৰাই হ'বলৈ দিছোঁ, ইফালে মই তৰকাৰীও কাটি আছোঁ। একেলগে দুটা কাম হৈ থাকে আৰু ৰখি ৰখি বনাই থাকিব। আমাৰ ঘৰত কেঁচা আলু নাখায়, সেয়েহে সিজাই থোৱা গোটেই দিনটো পানীত তিয়াই থৈ সন্ধিয়া সিজাই দিয়া হয়। আৰু এই সিজোৱা আলুখিনি আমি এনেকৈ তৰকাৰীত কাটি তৰকাৰী বনাই খাওঁ। কেঁচা আলু আমাৰ ঘৰত ব্যৱহাৰেই নহয়। ভোল, জিকা এইবোৰ তৰকাৰী নহৰু দি ফোৰণ দিলে বেছি ভাল লাগে জানো। সেয়ে নহৰু দি ফোৰণ দিছোঁ মই ইয়াত, শুকান জলকীয়া আৰু নহৰু দি। দুটা কেঁচা জলকীয়া দি দিছোঁ, এই চব্জিখিনি দি দিছোঁ ভালকৈ। গলিয়ে গ'ল, গলি যাতে ইয়াত বিলাহীখিনি দি দিলোঁ। বিলাহীখিনি গলি গ'লে ধুনীয়াকৈ পানী অলপ দি দি উতলাই দিব হ'ল মাছখিনি। বিলাহীখিনি গলিয়ে গৈছে, ইয়াতে খালি পানী দিব লাগে। পানীখিনি দি দিছোঁ জোখত, নিজৰ জোখত। উতল অহাৰ লগে লগে মাছকেইটা দি দিছোঁ। ঢাকনি মাৰি দিলোঁ। মাছ দিয়াৰ পাছত এয়া মোৰ তৰকাৰীখন ভালকৈ উতলিবলৈ দিছিলোঁ, উতলি আহিছে। ভাঙন মাছৰ তৰকাৰী ফুলেদি লগতে আৰু এয়া মাছৰ জোলটো বহুত টেষ্টি হ'ব যেনে লাগিছে আৰু। এয়া আছিলে আমাৰ মাংস, লোকেল মাংস, আমাৰ ঘৰত ব্ৰইলাৰ নচলে। আৰু এয়া ভোলৰ সৰু মাছৰ জোল, লগতে এখন মূলা আৰু মাছৰ মূৰৰ টেঙ ভাজি, আৰু লগতে মাছৰ ফ্ৰাই, আৰু এয়া মগু, বুটৰ চাটনি, পিঁয়াজ আৰু এটুকুৰা নেমু। মোৰ ভাতৰ থালিখন কেনেকুৱা লাগিছে একদম জনাবলৈ নাপাহৰিব। এইখন হ'ল মোৰ দেওবৰীয়া থালি।